জ্যোতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু এতিয়া সময়টো হৈছে খুব এটা ধুনীয়া সময়, আবেলি সন্ধিয়া হওঁ সময় হৈ আছে আৰু আমি আছোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। যিহেতু এবাৰ আমাৰ ভাদ মাহত অহাই নহ'লে, ভাদ মাহটো শেষেই হ'ব হ'ল। পবিত্ৰ ভাদ মাহত যদি এভাগ নামঘৰলৈ নাহোঁ তেতিয়াহ'লে বছৰটো যেন ভালে নাযায়, এনেকুৱা নিচিনা লাগে। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আজি ভক্তৰ সমাগম আঠখেলীয়া নামঘৰত। আহি আছোঁ, এতিয়া আমি কমাৰবন্ধা হৈ যাম আৰু পথছোৱা চাওকচোন, ইমান ধুনীয়া আৰু দুয়ো কাষে সেউজীয়া পথাৰ। আহি সঁচাকৈ মনটো ভাল লাগিছে। সদায় আচলতে নামঘৰলৈ আমি আগবেলাই আহোঁ। আজি কিন্তু সন্ধিয়া সময়খিনি নামঘৰত পাৰ কৰিম বুলি ভাবিলোঁ আৰু আমি ঘৰৰ পৰা এতিয়া 5টা বজাত এয়া নামঘৰলৈ ওলাই আহিছোঁ। ব'লক আপোনালোককো আজি সন্ধিয়া ৰাতিৰ পৰিৱেশটো শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত নামঘৰ দেখিলে ভকতি কৰিবা, থাপনা মুচি লৈ শৰাইখন পাতিবা, জ্বলাবা চাকি ধূপ ধূনা, মন ভাই লগাবা কাকুতি। আমি নামি এয়া শৰাই লৈ ল'লোঁ, শৰাই বস্তু কিনি ল'লোঁ আৰু এতিয়া ব'লক নামঘৰৰ ভিতৰলৈ সোমাই যাম। ভকতক দেখিলে আদৰি আনিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সাদৰি পাৰিবা ধৰা, মন ভাই সেয়াই হ'ব ভকতৰ সেৱা। সেয়াই হ'ব ভকতৰ সেৱা। আৰু শৰাই ভাগ ইয়াতে চম যাব লাগিব, আহক। আজি মই আপোনালোকক এয়া শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ দৰ্শন কৰালোঁ আৰু সকলোৱে মংগলৰ বাবে প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'ৰ পৰা বাই বাই।